গাইজ আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। যিহেতু বিয়াৰ ছিজন চলি আছে, গতিকে আজি আহিলোঁ আৰু এখন বিয়া খাবলৈ। গতিকে ব'লকচোন আপোনালোককো বিয়ালৈ লৈ যাওঁ। নিজৰ গাঁওখনত বিয়া খোৱাৰ মজাই সুকীয়া নহয়নে বাৰু? কিমান যে চিনাকি মানুহ লগ পাওঁ, মাতোঁ, মনটো যে একেবাৰে ভাল লাগি যায় অলপ সময়ৰ কাৰণে। সময়ৰ সোঁতত বহুত মানুহ একেবাৰে লগ নোপোৱাই হৈ যাওঁ। তাৰপিছতো যে বিয়া বাৰুতহে এনেদৰে লগ পোৱা হয়। আৰু এনেদৰে আহিয়ে প্ৰথমতে কইনাকে উপহাৰটো দি ল'লোঁ আৰু যুগ্ম জীৱনৰ শুভেচ্ছাও দিলোঁ। আৰু এয়া হৈছে ৰভাতলিৰ পৰিৱেশ, একেবাৰে উলহ মালহেৰে ভৰি পৰিছে। আৰু এয়া হৈছে হোম ঘৰ। তাৰপিছত আমি মেইন কামটো কৰিলোঁ, খোৱা বোৱা। খাই বৈ আহি ইয়াত চাওকচোন তেওঁলোকৰ আত্মীয় স্বজনসকলে একদম নাচি আছে। তাৰপিছত এয়া শেষত মই কইনাৰ লগত মোৰ ফটোখন লগাই দিলোঁ আৰু আজিলৈ আহিছোঁ।